উপস্থিত থকা আমাৰ প্ৰাক্তন এই বিদ্যালয় আমাৰ সভা হোৱান নেত্ৰী আছিলে এটা আমাৰ নিজৰা বাইদেউ আৰু এই বিদ্যালয়ত আমাৰ সভাপতি শ্ৰী ফুকন ডাঙৰীয়াদেৱ গণ্যমান্য ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতীসকল আৰু আমাৰ নামৰ আজি আমাৰ বিশেষ উদ্দেশ্যটো আপোনালোকে গম পাইছে। আমি ইতিমধ্যে দুটামান আমাৰ কাৰ্যসূচী আমি পাৰ কৰিছোঁ। এটা হৈছে আমাৰ পতাকা উত্তোলন হৈ গৈছে। আমাৰ আজি যিটো 50 বছৰ আমি সোণালী জয়ন্তী আমি উদযাপন কৰিবলৈ আহিছোঁ। গতিকে তাৰ প্ৰসংগতে এতিয়া আমি নাম কীৰ্তন আমাৰ চলি আছে আৰু এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ আমি এটা আনন্দপূৰ্ণ গীত মাতে নাচ আমি অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে প্ৰথমতে আমাৰ নীলিমা বাইদেৱে আমাৰ শিক্ষয়িত্ৰী নীলিমা বাইদেৱে
যিটো গানেৰে আমাক আপ্যায়িত কৰিলে সভাখন আৰম্ভণি কৰিলে আমাৰ যথেষ্ট ভাল লাগিল। গতিকে আমাৰ এই দিনটো ভাল লগাই হ'ব যেন লাগিছে। এই অনুষ্ঠানটো আমাৰ ভালেই হ'ল। গতিকে লৈ আজি যিসকল ব্যক্তিয়ে আমাৰ মাজত এই সভাত অংশগ্ৰহণ কৰিছে তেখেতসকলক প্ৰথমতে আমি ধন্যবাদ দিছোঁ। ইমান কামৰ মাজেদিও আপোনালোকৰ এই বিদ্যালয়খন সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি দিনাখন গাঁওখনৰ সোণালী জয়ন্তী আৰম্ভণি দিনাখন আপোনালোকে আহি এই অনুষ্ঠানত কিদৰে অংশগ্ৰহণ কৰিছে মই আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকে জানে বিদ্যালয়খন ইতিমধ্যে 50 বছৰ ভৰিছিলে। বিদ্যালয়খনৰ লগতে গাঁওখনৰ নামটো একেলগতে স্থাপন হৈছিলে বুলি আমাৰ বিশেষ ব্যক্তিসকলে জনাইছে। গতিকে এইকেইটা আমাৰ বৰ্ষ হৈছে, এইটো এটা আমাৰ বৰ ডাঙৰ গৌৰৱৰ কথা। যেনেকৈ মাধৱ আৰু শংকৰ যেতিয়া মধুৰ মিলন হৈছিলে তেতিয়া কৈছিলে মণিকাঞ্চন যুগ। এতিয়া আমি গাঁও আৰু স্কুল একেলগে পালিছোঁ, সোণালী জয়ন্তী পালিছোঁ। গতিকে আমাৰ সোণালী যুগ আহিছে আৰু সোণালী যুগ। গতিকে লৈ আমি এটা এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ আমি আগবঢ়াই নিব লাগিব। কাৰণ আজি আৰম্ভ হৈছে, পিছত আমি হয়তো আৰু 8 মাহ আমি সময় পাইছোঁ। এই 8 মাহত আমি কেনেদৰে আগুৱাই নিব লাগিব, কেনেদৰে আমি এই অনুষ্ঠানটো পাতিব লাগিব ইত্যাদিবিলাক আপোনালোকৰ লগত আলোচনা কৰিম আৰু আপোনালোকে সহায় সহযোগ থাকিব বুলি আমি আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ থাকিম। কাৰণ এই অনুষ্ঠানটো অকল স্কুলৰে নহয়, বিদ্যালয় নহয়, আমাৰ ইয়াত মান সন্মান জড়িত আছে। আমাৰ এখন গাঁও গাঁৱতে গৈছোঁ, কিন্তু এখন গাঁও নহয় এতিয়া এখন টাউনতে হৈছে এই ৱাৰ্ডটো। গতিকে লৈ 2টা ৱাৰ্ড আছে শান্তিপুৰ গাঁওখন, শান্তিপুৰ অঞ্চলটো। গতিকে লৈ এই 2টা ৱাৰ্ডে মিলি আমি এটা গৌৰৱভাৱে অনুষ্ঠান পাতিব লাগিব। এই 50 বছৰত আমি কি কৰিলোঁ, আমি কিমানো আগবাঢ়িলোঁ, আমাৰ এইবিলাক কথা চব থাকিব। শিক্ষা দিশত আমি কি আগবাঢ়িলোঁ, আমি সাংস্কৃতিক দিশত কি আগবাঢ়িলোঁ ইত্যাদি কথা আমি প্ৰতিফলিত কৰিব লাগিব। এই প্ৰতিফলিত কৰিবলৈ যাওঁতে আমি সকলো লিখা পঢ়া আমি শিক্ষক শিক্ষয়িত্ৰী সকলো আছে। গতিকে তেখেতসকলে নিজৰ গাঁওখনৰ বিষয়ে কেনেধৰণে আগুৱাইছে, কেনেধৰণে আগুৱালে ইত্যাদি কথাবিলাক আপোনালোকে চালি জাৰি চাই এখন আলোচনী হ'ব। আলোচনী হ'ব, এই আলোচনীত আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিব। গতিকে আপোনালোকক মই এই সময়টো অনুৰোধ জনাইছোঁ। আজি আপোনালোকে ইমানখিনি সময় আমি আপোনালোকক বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যতে প্ৰতি মাহে মাহে আমাৰ এখন মিটিং হৈ থাকিব। আপোনালোকৰ প্ৰতিজন মানুহে, প্ৰতিজন ব্যক্তিয়ে, সৰু হওক ডাঙৰ হওক, যুৱক হওক যুৱতী হওক, আই হওক দেউতা হওক পিতৃ হওক, সকলোৱে এই কামটোত আমাক সহায় কৰিব লাগিব। আপোনালোকে মুকলিমূৰীয়াকৈ আহিব লাগিব। আপোনালোকে আহক, কথা পাতক। এইটো অফিচ হিচাপে ব্যৱহাৰ থাকিব এই 8 মাহ দিন। আপোনালোকে একদম মুকলিভাৱে মোৰ লগত আলোচনা কৰক। মই যি ধৰণৰ সুবিধা পাওঁ আপোনালোকক দিম সহায়। গতিকে লৈ নিশ্চিতভাৱে নিজৰ অনুষ্ঠান কৰি আপোনালোকে আহক আৰু আপোনালোকে আগবাঢ়ি যাওক। মোৰ পৰা আপোনালোকে একো অসুবিধা নাপায়। আপোনালোকক মই সহযোগে যিকোনো সময়ত স্কুল খোলা টাইমত যদি আপোনালোকে আহে আৰু মই এই কথাটো আমাৰ সমাজত স্থাপন কৰিম আৰু বিশেষ দৰকাৰ হ'লে আমি বিশেষ ব্যক্তি মাতি আলোচনা কৰিম। অনুষ্ঠানটো আপোনালোকৰ আমি যে দায়িত্ব আমাক দিছে বা আমি দায়িত্ব আমি লৈছোঁ বুলি কৈছোঁ বাৰু, অনুষ্ঠান আমাৰ নহয়, অনুষ্ঠানটো ৰাইজৰ স্কুলৰ যিসকল ৰাইজ ইয়াৰ পৰা ল'ৰা ছোৱালী পঢ়ি গৈছে, প্ৰাক্তন হৈছে, তেওঁলোকে আমাক সহযোগ কৰিব লাগিব আৰু তেওঁলোকে আমাক কথাও দিছে। গতিকে আমি সেইটো অনুষ্ঠানটো আগুৱাই নিম। গতিকে আপোনালোকে নিজৰ অনুষ্ঠান কেনেকৈ
কেনেকৈ পাতে কি কথা আপোনাৰ মনৰ এই কথা কৰি যদি কৰিব নোৱাৰে তোমাৰ মা যদি আপোনালোকে সহায় সহযোগ নিদিয়ে যদি কিবা মন ভাঙি দিয়া ব্যৱস্থা হয় তেতিয়াহ'লে নিশ্চয় অনুষ্ঠানটো বা মানুহজনৰ মনটো হয় ভাবিব এটা অনুষ্ঠান সেই অনুষ্ঠানটো